আপুনি কিনি আনিছে নে পুলি কেইটা? কিনি আনিলো 3 টকা পার পিস 3 টকা। পার পিস 3 টকাই কিনিছে। আপোনাৰ টোটাল ইয়াত মাটি কেই বিঘা আছে? মাটি কিমান 1.5 বিঘা মান হ'ব। আচ্ছা 1.5 বিঘা। পার পিস আপুনি 1.5 বিঘাত যিবিলাক ধৰক কচু খেতি আছে পার পিস আপুনি 3 টকাই কিনিছে। 3 টকা কিনিলো। তাৰমানে বহুত টকাৰ মাল আছে এইটো। আচ্ছা আচ্ছা। আৰু মোটামুটি কিমান দিনৰ ভিতৰত এইটো আপোনাৰ ফচলটো দিব? এইটো 2 মাহ ভিতৰত হৈ যাব। 2 মাহ ভিতৰত হৈ যাব। আচ্ছা আচ্ছা। 2 মাহৰ ভিতৰত মানে আপুনি বজাৰত বস্তুখিনি নিব পাৰিব আৰু। নিব পাৰিম। নমস্কাৰ, আজি মই আছো আমাৰ এখন পথাৰত। আমাৰ এই পথাৰখন আমাৰ দক্ষিণ জামুনত মইনাপুৰৰ আণ্ডাৰত। তো এইটো জৰাং পথাৰ হয়। আৰু আপোনাক এটা খেতি মই আজি আপোনালোকক এটা সাজেশ্যন দিব পাৰোঁ। হয়তো বহু মানুহে এই খেতিটো কৰে বা বহু মানুহে নকৰে, কিন্তু মাটি বহুত আছে যিবিলাক কৃষি খেতি কৰে। যদি আপোনাৰ ওচৰত পানীৰ সুবিধা আছে তেতিয়াহ'লে আপোনালোকে চাওক, ইয়াত বহু মানুহে ধান খেতি কৰিছে। এইটো চাইডত আপোনালোকে দেখি আছে ধান ৰোপণ কৰিছে বা এতিয়াও ৰোপণ কৰি আছে, ঠিক আছে। আৰু বাকী এই যিটো আপোনালোকে খেতি দেখি আছে নহয় আপোনালোকে, এইটো কিন্তু ধান খেতি নহয়, এইটো হৈছে কচু খেতি। যিটো কচুৰ লত ওলায় আৰু বজাৰত আমি 80-90 টকা পাৰ কেজি, 80-90 ৰুপিজ পাৰ কেজি আমি কিনিব লগা হয়। গতিকে এই খেতিটো চাওক, এনেকৈ খেতি হয়। আৰু এবাৰ এজন আমাৰ এই ওচৰত এজন কৃষকে এই খেতিটো কৰিছে। আৰু বাকী তেওঁৰ পৰা আমি সবিশেষ জানিম যে একচুৱেলি এই আইডিয়াটো কোনে দিছে। কি খবৰ আংকেল? ভাল। আচ্ছা, এই কচু খেতিৰ আইডিয়াটো আপোনাক মানে কোনে দিছে বা কেনেকৈ আপুনি গম পালে কচু খেতি? নিজে নিজে আৰু কচু লগালো আৰু। আচ্ছা, ইয়াৰ আগতে মানে আপুনি খেতি কৰিছিল নেকি? খেতি একবাৰ কৰিলোঁ, মাৰ খালোঁ, চব পচি গ'ল, ফ্লাট আহি কিনা। আচ্ছা, এইবাৰ আকৌ ষ্টাৰ্ট কৰিছে। মই দেখিছোঁ চবেই ধান খেতি লগাইছে, কিন্তু আপুনি কচু খেতি লগাইছে। এইটো লগালোঁ, চাওঁ। তো মানে দেখিছোঁ চবেই ধান খেতি কৰি আছে, আপুনি কচু খেতি কৰিছে। কচু খেতিত লাভ আছে, লতা চতা বেচিব পাৰোঁ। আচ্ছা আচ্ছা। সেইটো কাৰণে এইটো কি অকল এই যিটো দেখিছোঁ আপোনাৰ খেতিটো, এইটোত কি অকল লত হয় নেকি? আমি বেংগলীত আমি লতি ওলাই ন? লতিৰ কাৰণে। আচ্ছা, এইটো ৰেট মাৰ্কেট ৰেট কিমান থাকে? 60 টকা 70 টকা থাকে পাৰ কেজি। থাকে। আচ্ছা আচ্ছা। সেইটো কাৰণে ধানটো মাৰ যায়। আচ্ছা, পলাতে খাই দিয়ে। এতিয়াও কচু লগালোঁ, এতিয়া লাভ হ'ব, এইটো কাৰণে মই লগালোঁ। ধানটো মানে ধৰক সৰু সুৰা ফ্লাট হ'লে ধানেই নষ্ট হৈ যায়। নষ্ট হৈ যায়, কিন্তু কচু ফটককৈ নষ্ট নহয়। আচ্ছা আচ্ছা। তো আপোনালোকে যদি কোনোবা মানুহৰ মাটি বহুত আছে আৰু পানীৰ সুবিধা আছে, তেতিয়াহ'লে আপোনালোকে কচু খেতি কৰিব পাৰে লত, য'ত নেকি যিবিলাক কচুৰ লত হয়। মাৰ্কেট প্ৰাইচ আপোনালোকে হয়তো বহু মানুহে যদি খাই গম পাব, বজাৰত গ'লে গম পাব, কচুৰ মোটামুটি লাভ থাকে, ভালেমান ৰেট থাকে। তো গাইজ, ভিডিঅ'টো চাই কেনেকুৱা পাইছে নিশ্চয় কমেণ্টছ কৰিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ হ'লে গপুৰ ব্লগছ হজাই চেনেলটো ফ'ল' নিশ্চয় কৰিব, লগতে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব নিশ্চয় কৰিব। তো ফ্ৰেণ্ডছ, আজিলৈ ইমানেই। পৰৱৰ্তী দেখা হৈ আছে নতুন উন্নতি ভিডিঅ'লৈ। সকলোকে নমস্কাৰ, জয় অসম।